Ready? তো গাইজ আহক আমি হাজোলৈ যাওঁ লেটছ গো তো গাইজ আমি এতিয়া যাব ওলাইছোঁ মামাহঁতকে ৰেডি আৰু লগত আছে কাপোৰ বাই পিন্ধৈ আৰু আমাৰ মানুহ আৰু মই অ'কে দেখাইছোঁ আপোনাক অলপ গাইজ আমি পাঠশালা পাৰ হ'লোঁ মানে কথাটো কি হ'ল আমাৰ ৰাতিপুৱা 6টামান বজাতে অহা কথা আছিল কিন্তু যোৱাকালি ৰাতি মানে ভিনদেউৰ আমাৰ আছিল লগৰ ল'ৰা এটাৰ বিয়া আছিল তো আহোঁতে ৰাতি হ'ল না 3টামান বাজিছে আৰু তো সেইটো কাৰণত আৰু দেৰি হৈ গ'ল তো তথাপিতো আমি 12টামানত আহিলোঁ হয় কিন্তু সেইটো টাইমো পাহৰিছে গ'ল যাই পেলাই একদম যাই দি পেলাই 3টাই বাজিল তথাপিতো আৰু কেঞ্চেল কৰিব নোৱাৰা যিহেতু এতিয়া যাম বুলি ভাবছোঁৱেই তো উপায় নাই আৰু 3টা বজাতে ঘৰৰ পৰা ওলালোঁ তো এতিয়া আমি যাই আছোঁ আৰু মই আছোঁ ভিনদেউ আহিছে বা আহিছে মানুহ আহিছে আৰু ড্ৰাইভাৰ আংকল আহিছে তো বলক আমি যাই আছোঁ অ'কে আপোনালোক দেখাই আছোঁ আহক আমি নলবাৰী পালোঁ নলবাৰীটো সেই হয় ৰেল লাইন হয় তো ট্ৰেইন পাৰ হৈ আছে ট্ৰেইনখন দেখিছে চাগে আপোনালোকে এই আমি বহুত দূৰত আছোঁ মানে বহুত দীঘল লাইন গাড়ীত আমি বহুত দূৰত আছোঁ কাৰণে সৰু সৰুকৈ দেখিছে ট্ৰেইনখন এই ট্ৰেইন ৰখা কাৰবাৰটোৱে বহুত জহত বা গৰম লাগি গৈছে একদম ওলাই ওলাই পাৰে নহয় তেতিয়া আৰু কি ট্ৰেইন বলখন মালদানা ট্ৰেইন নেকি মালদানা Easy. Kabe aibo guys. Aibo? YouTuber aibo. Ba, dimpu ibo nagi. Teyan. YouTuber aibo bole. তো গাইজ আমি নলবাৰী পালোঁ মানে নলবাৰীত আছোঁ যাই আছোঁ তো দেখাইছোঁ আপোনালোকক যাই যাই guys আমি হাজো আহি পালোঁ and this is মাধৱ মন্দিৰ this is beautiful দেখাইছোঁ আপোনালোকক মাধৱত আহিম আমি পূজা কৰবা তো ৰাতি দেখাইছোঁ এতিয়া জাষ্ট বাহিৰৰ পৰাই চাই লওক আৰু the beautiful Hazo. Okay, let's go. Guys, ethnic pocket pala wala ko aero dumosit. To, yatigin ba yan? Ito wala ba ito mahal ko? Pwede. Guys, bye galo.
তো গাইজ আমি আহি পাবা 1 ঘণ্টামান হ'ল আৰু আমি এতিয়া ফুৰিব আহিছোঁ গাইজ কালি ঈদ আছিল তো গাইজ পৰিৱেশ চাওঁ ইমান মজা লগা হৈছে বিদ্যা কৈছোঁ গাইজ বিদ্যা কৈছোঁ গাইজ বিদ্যা আমি মানে ফুৰিব আহিছোঁ গাইজ হা বাৰে খুন্দি তো গাইজ পৰিৱেশ মানে কি আমাৰ দৰে ইয়াতে নহয় হা মানে আমাৰতো আন্ধাৰৰ পিছতে চব ঘৰত সোমাই বাট এতিয়া সেনে নহয় চব লাগাইছ এখানে চাৰি আমাৰ গাইজ তো গাইজ কথাটো হ'ল মানে এতিয়া সেনে পৰিৱেশ নহয় বহুত মানুহ থাকে চাই বাকী ফাইভ গাইজ ফাইভ বাটাও বুলিছে গাইজ তো ব্লগটো এইখিনি আছিল ব্লগটো যদি ভাল লাগছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন ব্লগ আহি আছে তো ৱেইট কৰক অ'কে বাই বাই